নমস্কাৰ এনকে পেইজ হৈছে এটা বিজনেছ এপ্লিকেশ্যন যিয়ে আপোনাক মোবাইল ৰিচাৰ্জ টিভি ৰিচাৰ্জ ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট ইত্যাদি সুবিধাসমূহৰ লগতে ডমেষ্টিক মানি ট্ৰান্সফাৰ পান কাৰ্ড এপ্লাই আৰু আধাৰ কাৰ্ডৰ জৰিয়তে লেনদেনৰ সুবিধাসমূহ প্ৰদান কৰে। এই সুবিধাসমূহৰ লাভ উঠাবলৈ হ'লে কিন্তু আপুনি ফাণ্ড ৰিকুৱেষ্ট লগোৱাটো অতি আৱশ্যকীয়। তো এই ভিডিঅ'টোত আপুনি কেনেকৈ এনকে পেইজৰ B2B এপ্লিকেশ্যনটোৰ জৰিয়তে ফাণ্ড ৰিকুৱেষ্ট লগাব সেইটো জানিবলৈ পাব। ফাণ্ড ৰিকুৱেষ্ট মানে হৈছে এপটোত উপলব্ধ সুবিধাসমূহ ব্যৱহাৰ কৰিবলৈ হ'লে আপোনাৰ এনকে পেইজ ৱালেটত বেলেঞ্চ থকাটো নিতান্তই প্ৰয়োজনীয়। এই বেলেঞ্চ হয়তো আপুনি কোম্পানীলৈ চেকৰ জৰিয়তে বা কেছৰ জৰিয়তে বা নেট বেংকিঙৰ জৰিয়তে পইচা পঠাই এড কৰাব পাৰে, কিন্তু আপুনি কোম্পানীলৈ পঠোৱা পইচাটো আপোনাৰ এনকে পেইজ ৱালেটত পোনে পোনে এড হৈ নাযায়। তাৰ বাবে আপুনি কোম্পানীলৈ এটা ৰিকুৱেষ্ট পঠাব লাগিব। যদি আপুনি এনকে পেইজৰ B2B এপ্লিকেশ্যনটোৰ জৰিয়তে এই ৰিকুৱেষ্টটো পঠায় তাক কোৱা হ'ব ফাণ্ড ৰিকুৱেষ্ট, আৰু যদি ইয়াৰ ৱেবছাইটৰ জৰিয়তে পঠায় তেতিয়াহ'লে ইয়াক কোৱা হ'ব এড ফাণ্ড ৰিকুৱেষ্ট, আৰু ইয়াকে চমুকৈ ফাণ্ড ৰিকুৱেষ্ট বুলি কোৱা হয়। আপোনালোকে nkplex.in ৱেবছাইটটোৰ জৰিয়তে ফাণ্ড ৰিকুৱেষ্ট লগালে বেছি সুবিধাজনক হয়, কিয়নো তাত তেওঁলোকৰ বেংকৰ ডিটেইলছসমূহ অলৰেডি মেনশ্যন হৈ আছে। প্লে' ষ্ট'ৰৰ পৰা এনকে পেইজৰ B2B এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পিছত আপুনি আপোনাৰ ৰিটেইলাৰ ডিষ্ট্ৰিবিউটাৰ অথবা মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰৰ লগইন আইডি আৰু পাছৱৰ্ডটো দি পিনে লগইনটো কৰি ল'ব লাগিব। B2B এপ্লিকেশ্যনটোত লগইন সম্পন্ন হোৱাৰ পিছত আপুনি ফাণ্ড ৰিকুৱেষ্ট লগাবলৈ হ'লে এপটোত উপলব্ধ ৱালেটলৈ গৈ তাত ফাণ্ড ৰিকুৱেষ্ট নামৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। ফাণ্ড ৰিকুৱেষ্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখা পাব। ইয়াত চিলেক্ট ফ্ৰম বেংক হৈছে আপুনি কোনটো বেংকৰ একাউণ্টৰ পৰা টকাটো ট্ৰান্সফাৰ কৰিছে, হয়তো আপোনাৰ সেইটো SBI হ'ব পাৰে, এলাহাবাদ হ'ব পাৰে বা অন্য কিবা বেংক হ'ব পাৰে। ইয়াৰ লগে লগে চিলেক্ট টু বেংক হৈছে আপুনি কোম্পানীৰ কোনটো বেংকৰ একাউণ্টত টকাটো ট্ৰান্সফাৰ কৰিছে সেই অনুযায়ী আপুনি বেংকটো চিলেক্ট কৰি ল'ব লাগিব। তাৰ লগে লগে আপুনি আপোনাৰ পে'মেণ্টৰ ধৰণ, যাক পে'মেণ্ট মোড বুলি কোৱা হৈছে, সেইটো চিলেক্ট কৰি ল'ব লাগিব। হয়তো কেছ হ'ব পাৰে বা হয়তো নেট বেংকিং হ'ব পাৰে। তাৰপিছত আপুনি আপোনাৰ এমাউণ্ট পে'মেণ্ট প্ৰুফ, যদি আপুনি এনকে পেইজৰ ৱেবছাইটৰ জৰিয়তে কৰি আছে তেতিয়াহ'লে আপুনি পে'মেণ্ট প্ৰুফ হিচাপে স্ক্ৰীনশ্বট দিব পাৰে, বা যদি আপুনি এপটোৰ জৰিয়তে কৰি আছে তেতিয়াহ'লে আপুনি পে'মেণ্ট প্ৰুফৰ জেগাত কিবা এটা লিখি দিব পাৰে। তাৰপিছত আপুনি আপোনাৰ ট্ৰানজেকশ্যন ID, ট্ৰানজেকশ্যন ডেট আৰু ৰিমাৰ্কটো লিখি পিনে ছাবমিট বাটনটো ক্লিক কৰিলে আপোনাৰ ফাণ্ড ৰিকুৱেষ্ট সম্পন্ন হ'ব, আৰু এনকে পেইজ অথৰিটিয়ে আপোনাৰ ফাণ্ড ৰিকুৱেষ্টটো এপ্ৰুভ কৰি দিয়াৰ লগে লগে আপোনাৰ ৱালেটত টকাটো আহি পিনে জমা হৈ যাব, আৰু এপটোত উপলব্ধ বা ৱেবছাইটটোত উপলব্ধ সকলোবোৰ সুবিধা আপুনি ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। Stop wasting time. Yeah, I wanna run off and fly.